আজি আমি গৈ আছোঁ সৰলপাৰা আৰু মোৰ লগত আছে মোৰ সতীৰ্থ ইফালে ৰামা আৰু ইফালে অভিজিত। সৰলপাৰাত গৈ আপোনালোকক দেখুৱাম সৰলপাৰা পৰিৱেশ। তো ফাইনেলি গাইজ আমি আহি পালোঁ সৰলপাৰাৰ গেট আৰু ইয়াত এণ্ট্ৰি ফিজ দিব লাগিব 4 চকীয়া বাহনৰ 200 টকা। তো গাইজ আমাৰ মাথাত কোপ মাৰি দিলে 200 টকাৰ। চ' এতিয়া আমি টিকট কাটি ভিতৰত সোমাম। जगह तो साफ सुथरा होना चाहिए। वाव व्हाट ए ब्यूटी। पैसा बसुल गाइज। চ' আপোনালোকে আহক ভিজিট কৰক সৰলপাৰা। চ' খুব সুন্দৰ ঠাই হয়। চ' মজা। कहाँ पे? ফাইনেলি গাইজ আমি আহি পালোঁ সৰলপাৰা। সৰলপাৰাৰ পৰিৱেশ চ' মজা। তো গাইজ এয়াই হ'ল নামনি অসমৰ ফেমাছ প্লেচ সৰলপাৰা। চ' আপোনালোকে আহিব, নিশ্চয় ভাল পাব। এয়া গাইজ আমি এতিয়া সৰলপাৰাত। কি ধুনীয়া পানী, আপোনালোকে আহিব পাৰে। তো গাইজ বহুখিনি টাইম স্পেণ্ড কৰিলোঁ, আমাৰ গা চা ধোৱা হৈ গ'ল। এতিয়া ওলাম আৰু সৰলপাৰাক বিদায় দিম। বৰষুণে অকণমান আমনি কৰিছে বাৰু, একো নাই। তো নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে টিল দেন টাটা বাই বাই।